ছাত্ৰ-ছাত্ৰীসকল এতিয়া আহাচোন আমি কেইটামান ব্যঞ্জন বৰ্ণৰ লগত ৰেফ যোগ কৰিবলৈ শিকো। প্ৰথমতে দিয়া হৈছে চাবা যেতিয়া ক ব্যঞ্জন বৰ্ণটোৰ আগত ৰ যোগ কৰা হ'ব তেতিয়া ই হ'ব ক তাৰ ওপৰত ৰেফ। তেনেদৰে প্ৰথম চ ব্যঞ্জন বৰ্ণটোৰ আগত যেতিয়া ৰ যোগ কৰা হ'ব তেতিয়া ইয়াক আমি ক'ম প্ৰথম চ তাৰ ওপৰত ৰেফ। তেনেদৰে দন্তীয় ত ব্যঞ্জন বৰ্ণটোৰ আগত যেতিয়া ৰ ব্যঞ্জন বৰ্ণটো যোগ কৰা হ'ব তেতিয়া এই ৰটো বুজাবৰ কাৰণে আমি ক'ব লাগিব দন্তীয়া ত তাৰ ওপৰত ৰেফ। প ব্যঞ্জন বৰ্ণটোৰ আগত যেতিয়া ৰ যোগ কৰা হ'ব তেতিয়া ইয়াক কোৱা হ'ব প তাৰ ওপৰত ৰেফ। তেনেদৰেই অন্ত্যস্ত জ ব্যঞ্জন বৰ্ণটোৰ আগত যেতিয়া ৰ যোগ কৰা হ'ব তেতিয়া ইয়াক ক'ব লাগিব অন্ত্যস্ত জ তাৰ ওপৰত ৰেফ। এতিয়া আহা আমি বাকী থকা ব্যঞ্জন বৰ্ণ কেইটাৰ সৈতেও ৰেফ যোগ কৰোঁ। খ ব্যঞ্জন বৰ্ণৰ আগত যেতিয়া ৰ যোগ কৰা হ'ব তেতিয়া ইয়াক কোৱা হ'ব খ তাৰ ওপৰত ৰেফ। দ্বিতীয় চ ব্যঞ্জন বৰ্ণৰ আগত যেতিয়া ৰ যোগ কৰা হ'ব তেতিয়া ইয়াক কোৱা হ'ব দ্বিতীয় চ তাৰ ওপৰত ৰেফ। দন্তীয় থ ব্যঞ্জন বৰ্ণৰ আগত যেতিয়া ৰ যোগ কৰা হ'ব তেতিয়া ইয়াক কোৱা হ'ব দন্তীয় থ তাৰ ওপৰত ৰেফ। ব ব্যঞ্জন বৰ্ণৰ আগত ৰ যোগ হ'লে ইয়াক কোৱা হ'ব ব তাৰ ওপৰত ৰেফ। আৰু তালব্য শ ব্যঞ্জন বৰ্ণৰ আগত যেতিয়া ৰটো যোগ কৰা হ'ব তেতিয়া ইয়াক আমি ক'ব লাগিব তালব্য শ তাৰ ওপৰত ৰেফ। এতিয়া তোমালোকে বুজিব পাৰিছা চাগে এই যে ব্যঞ্জন বৰ্ণকেইটাৰ ওপৰত হেলনীয়াকৈ আগ দিয়া হৈছে এই আগডালেই হৈছে ৰেফ।